ট্রাইএনিয়াল কনফারেন্স অফ ASU চিৰাং জিলা যি প্ৰগ্ৰাম এই প্ৰগ্ৰামত উপস্থিত হ'বলৈ পাই খুব আনন্দিত কিয়নো মই খুব উৎফুল্লিত যে আমাৰ এই BTC অঞ্চলত বা BTR অঞ্চলত আমি সকলো জাতি জনগোষ্ঠীয়ে মিলি এখন ভাল সমাজ গঢ়িব পাৰিছোঁ এই সমাজটো হ'ল BTR সমাজ তাৰমানে যোৱা 17 বছৰে যি আমাৰ BPFৰ সময়ত বড়ো অনাবড়ো বড়ো সান্তালী বড়ো মুছলমান পাৰ্থক্য আছিল সেই পাৰ্থক্যটো নোহোৱা কৰিব পাৰিছে সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত গতিকে আই এম ভেৰি হেপী বিকজ অফ ডেট যেহেতু আজিৰ দিনত আপুনি এটা গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে যেহেতু পৃথক ক্ষমতাবোৰ দাবী কৰিছে আপোনালোকে এইটো কেনেকুৱা ধৰণৰ আকোৱালি লৈছে নেকি ক্ষমতাবোৰ দিব নে নিদিব সেইটো গভৰ্ণমেণ্ট অফ ইণ্ডিয়াহে জানে আমাৰ কাৰোবাৰ অধিকাৰৰ এগেইনষ্টত কথা কোৱাৰ অধিকাৰ নাই ভাৰতীয় নাগৰিক হিচাপে সকলোৱে ক্ষমতাবোৰ বিচাৰিবলৈ বড়োলেণ্ড বিচাৰিবলৈ গোৰ্খালেণ্ড বিচাৰিবলৈ অধিকাৰ আছে গতিকে যোনে যি বিচাৰি থাকিব আমাৰ সংবিধানে যি কয় সেই সংবিধান হিচাপে কৰি গৈ থাকিব গতিকে অধিকাৰৰ এগেইনষ্টত কথা ক'বলৈ মোৰ অধিকাৰ নাই যোৱাকালি যিহেতু প্ৰাক্তন BPFৰ বিধায়কক গ্ৰেপ্তাৰ কৰিছিল এই সন্দৰ্ভত আপুনি কি কোনোবাই যদি আইনৰ বিৰুদ্ধে কাম কৰিছে আইনমতে কাম কৰিব পুলিচ প্ৰশাসন আছে তেওঁলোকে নিজৰ কামটো কৰিব আমাৰ এটাই কথা BTR অঞ্চলত অশান্তি কেতিয়াও সৃষ্টি হ'ব নালাগে আৰু আমাৰ চৰকাৰে কেতিয়াও অশান্তি সৃষ্টি হ'বলৈ দিয়া নহ'ব শেহতীয়াকৈ আমি শুনি পাইছোঁ আপোনাৰ হাতত 20খনমান মুছলিম জনসাধাৰণৰ ট্ৰাইবেল বেল ব্লকৰ মাটিৰ আপোনালোকৰ নটিছ আছে বুলি আমি গম পাইছোঁ চাওক ট্ৰাইবেল বেল এণ্ড ব্লকত থকা যিসকল মুছলমান ভাইসকল আছে ইয়াত দুটা গ্ৰুপ আছে এটাটো হ'ল ট্ৰাইবেল বেল এণ্ড ব্লক জন্ম হোৱাৰ আগৰ পৰাই মুছলমানসকলে বসবাস কৰি আহিছে হয় কিছুমানে বেল এণ্ড ব্লক জন্ম হোৱাৰ পাছত আহিছে সেই বুলি যে সকলো ব্যক্তিকে ইলেকশ্যন কৰি খেদিব লাগে সেইটো নহয় যিসকল গণতান্ত্ৰিকভাৱে আইনভাৱে যিসকল থাকিব নোৱাৰে তেওঁলোকে বেলেগত থাকিব ইয়াৰ কাৰণে বিকল্প ৰাস্তা আছে কিন্তু BPFে কৈছে মুছলমানসকলক ট্ৰাইবেল বেল এণ্ড ব্লকৰ পৰা ইলেকশ্যন কৰি খেদি পঠিয়াব লাগে আৰু এইটো মুক্ত কৰি পেলাই বড়োসকলক ভাগ কৰিব লাগে বড়োসকলৰ ট্ৰাইবেল বেল এণ্ড ব্লকত থকাৰ অধিকাৰ আছে কিন্তু যিসকল নন ট্ৰাইবেল বেল এণ্ড ব্লক জন্ম হোৱাৰ আগৰ পৰাই বসবাস কৰি আছে তেওঁলোকে কলেজো আমি খেদিব নোৱাৰোঁ আৰু অধিকাৰ নাই খেদিবলৈ আৰু যিসকল থাকিব নোৱাৰে এজ পাৰ দ্য কণ্ডিশ্যন এজ পাৰ দ্য নৰ্মছ তেওঁলোককতো আমাৰো ৰখাৰ কোনো উদ্দেশ্য নাথাকে বা নাই ঠিক আছে চাওক ফৰেষ্ট ডুৱেলাৰ এক হিচাপে আদাৰ ফৰেষ্ট ডুৱেলাৰসকলৰ কাৰণে 75 বছৰ লাগে কিন্তু ট্ৰাইবেলসকলৰ কাৰণে 25 বছৰ লাগে গতিকে আইন হিচাপে কাম কৰিব আইনৰ ঊৰ্ধত আমি কেতিয়াও যাব নোৱাৰে গতিকে এজ পাৰ দ্য নৰ্মছ আমি কাম কৰিবই লাগিব কিয়নো আমি চৰকাৰৰ মানুহ চৰকাৰৰ আইনমতে আমি কথা ক'ম চৰকাৰৰ আইনমতে আমি কাম কৰি যাম পক্ষপাতিত্ব হৈ পেলাই কোনোবা আদিবাসীৰ এগেইনষ্টত কোনোবা বড়োসকলৰ মাত্ৰ কাম কৰিম বা কোনোবা ৰাজবংশীসকলৰ এগেইনষ্টত কথা ক'ম সেইটো চৰকাৰৰ কোৱাৰ এটা কাৰণ থাকিব নোৱাৰে বা তাৰ এগেইনষ্টত বা কাৰোবাৰ ছাপৰ্টত কাম কৰাৰ কথা আহিব নোৱাৰে दिनैहाय नोंथाङाबो नुजाफैनानै माबायदि गोजोननाय फोरमायदों रायजो राजाफोरनि गिबियाव आंनि बे गासैबो चेनेल नायगिरि बिथांमोनखौ आं आंनि गोसो गोरबोनिफ्राय आं हामलायनायखौ जासिग्रोनाय थाबाय नैथियाव दिनै आङो बे बुथियाफारा सामथाइबारि बुथियाफारा जायगायाव आंखौ सासे आलासि महरै लिंहरनायलाय बिथांमोननि लिंहरनायखौ आं माबानानै दिनै आंबो नुजाफैबाय बिथांमोना आंखौ गोबां रेसपन्स होदों बिथांमोना जे आंखौ मानि थाखाय लिंहरदों बेखौ आं मिथिया किन्तु रायजो राजाफ्रा मिथिगौ आंखौ मानि थाखाय लिंहरदों दिनै आङो बिथांमोना जे लिंहरदों बेयाव आं बिराद गोजोननाय मोन्दों मानो होनना बुङोबा आं अराय सम आं बुंबाय थाखायो रायजोफोरजों आं जगाजगआव थाबाय थागोन आरो रायजो राजानि प्रग्राम बायदिसिना माबा मोनसे प्रग्राम जानायाव आं अराय सम थाबाय थागोन होननानै आं बुंबाय थाखायो आरो बेल' नङा आं अराय सम आंनि खामानिखौ आं मावलांबाय थागोन आरो আজি আপোনালোকৰ চম্বলি ষ্টুডেণ্ট ইউনিয়নৰ কিবা বন্ধ হৈ আছে তো এইটো বিষয়ত আপুনি কি ক'ব
আজি সদৌ চাওতাল ছাত্ৰ সন্থা চিৰাং জিলা সমিতিৰ টাৰ্মিনেল কনফাৰেন্স আৰু লগতে চাওতাল মহিলা সমিতিৰ প্ৰথম বাৰ্ষিক অধিৱেশন আজি চিৰাং জিলাৰ আমতলা LP স্কুলত আমি চিৰাং জিলা সমিতিৰ সহযোগত আয়োজন কৰা হৈছে আৰু এই টাৰ্মিনেল কনফাৰেন্স আৰু চাওতাল মহিলা সমিতিৰ যি এনুৱেল কনফাৰেন্স তাৰ লগত সংগতি ৰাখি চাওতাল জনগোষ্ঠীৰ যি উৎসৱ চৰহাই সেই চৰহাইক আমি আজি ৱেলকাম কৰিছোঁ। আজি এই সভাৰ যোগেদি আমি সদৌ চাওতাল ছাত্ৰ সন্থাই যি চাওতাল ছাত্ৰ সন্থাৰ চিৰাং জিলা সমিতিৰ যিখিনি কাৰ্যকাল এই 3 বছৰ কাৰ্যকালৰ যিখিনি কাম সদৌ চাওতাল ছাত্ৰ সন্থা চিৰাং জিলা সমিতিয়ে কৰিলে এইখিনি চিৰাং জিলা ৰাইজৰ লগত আমি স্পষ্টভাৱে আলোচনা কৰিছোঁ আৰু চাওতাল জনগোষ্ঠীৰ যি গঠনমূলক চিন্তাধাৰাৰে অনাগত দিনত চাওতাল জনগোষ্ঠীয়ে এক শোষণমুক্ত সমাজ গঢ়াৰ ক্ষেত্ৰত তথা বৰ্তমানৰ যুগৰ লগত নৱপ্ৰজন্ম বা যুৱক যুৱতীসকলক কেনেকৈ সাঙুৰি লৈ শৈক্ষিক দিশত আগবঢ়াই লৈ যাব পৰা যায় তাৰ কথা বিতংভাৱে আলোচনা কৰা হৈছে। তাৰ লগে লগেই আমি চাওতাল জনগোষ্ঠীৰ মহিলাসকলক সবলীকৰণৰ কাৰণে সশক্তিকৰণ কৰিবৰ কাৰণে চাওতাল মহিলা সমিতিৰ এই বাৰ্ষিক সভা আমি সহযোগ কৰিছোঁ আৰু চাওতাল জনগোষ্ঠীৰ প্ৰতি যি মহিলাসকলৰ প্ৰতি এক শোষণ কৰা হৈছে, নিৰ্যাতন কৰা হৈছে আৰু বেছিভাগ মহিলাসকলক ডাইনী সজোৱা হৈছে, আজি চাইল্ড মেৰিজ হৈছে। এই ক্ষেত্ৰত মহিলাসকল যে সজাগ হ'ব লাগে তাৰ প্ৰতি আমি সজাগতা অনাৰ চেষ্টা আজি প্ৰয়াস কৰিছোঁ। তাৰ লগে লগে আমি সকলোৱে জানো চাওতাল জনগোষ্ঠী এক সুকীয়া জনগোষ্ঠী, যি জনগোষ্ঠীৰ ভাষা পবিত্ৰ সংবিধানত অন্তৰ্ভুক্ত হৈছে আৰু যি জনগোষ্ঠীয়ে সুকীয়াকৈ সংবিধানত স্বীকৃতি পাইছে। সেই জনগোষ্ঠীৰ বহু কথাখিনিয়ে কলা কৃষ্টি সংস্কৃতি ভাষা সাহিত্য বহু মানুহে নাজানে। সেই বস্তুখিনিক উপস্থাপন কৰিবৰ কাৰণে চৰকাৰ তথা অন্যান্য জনগোষ্ঠীৰ লগত সংগতি ৰাখিবৰ কাৰণে চাওতাল জনগোষ্ঠীৰ যি চৰহাই পৰৱ সেই পৰৱে চাওতাল জনগোষ্ঠীক এক ভাতৃত্বভাৱ জগাই তোলে। সেই জনগোষ্ঠীয়ে চাওতালসকলৰ এক অস্তিত্বৰ প্ৰকাশ পায়। তাৰ কাৰণে আমি চাওতালসকলৰ চৰহাই ফেষ্টিভেলটো আমি সমূহীয়াভাৱে ৰাজহুৱাভাৱে ইয়াত উদযাপন কৰিছোঁ যাতে চাওতাল জনগোষ্ঠীৰ অস্তিত্ব আত্মসন্মান আত্মপৰিচয় আৰু লগতে চাওতাল জনগোষ্ঠীৰ যিখিনি উন্নয়ন হোৱাৰ ক্ষেত্ৰত আহুৱাখিনি ৰৈ গৈছে সেই আহুৱাখিনি আজি এই চৰহাই পৰৱৰ যোগেদি অধিৱেশনৰ যোগেদি আলোচনা কৰি সমাধান কৰাৰ এক বাট মুকলি হ'ব বুলি আমি এই অধিৱেশনখন কৰা হৈছে। আমি দেখিবলৈ পাইছে আজিকালি ল'ৰা ছোৱালীবিলাক এণ্টি ছ'চিয়েল এতিয়া চাওক অন্যান্য সমাজৰ নিচিনাকৈ চাওতাল সমাজতো এতিয়া এণ্টি ছ'চিয়েল এক্টিভিটিছবিলাক হৈছে আৰু আমি আশা কৰিছোঁ বৰ্তমান সময়ত চৰকাৰে যেনেকুৱা ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে আজিকালি অস্ত্ৰমুক্ত সমাজ এতিয়া বৰ্তমান সময়লৈ আমি দেখিবলৈ পাইছোঁ আৰু ইয়াৰ লগে লগেই আমাৰ যুৱ প্ৰজন্মই যেনেকুৱা ধৰণৰ ড্ৰাগছ হওক এলকহল হওক আপোনাৰ মদ ভাং আদিৰ ক্ষেত্ৰত বিশেষভাৱে লিড লৈছে বা তাত অন্তৰ্ভুক্ত হৈছে। আমি সদৌ চাওতাল ছাত্ৰ সন্থাই বিভিন্ন সময়ত ইয়াৰ প্ৰতি সজাগতা আৰু সচেতনতা আনিছোঁ আৰু আমি এইখিনি সময়ত ক'ব বিচাৰিছোঁ যে অকল চাওতাল যুৱ প্ৰজন্মই নহয় সমগ্ৰ আমাৰ BTC অঞ্চলৰ যিসকল যুৱক যুৱতী আছে বৰ্তমান সময়ত আমাৰ BTC চৰকাৰত বা BTC অঞ্চলত যথেষ্ট স্পৰ্টৰ ক্ষেত্ৰতে হওক বা শিক্ষাৰ ক্ষেত্ৰতে হওক যথেষ্ট অনুষ্ঠানবিলাক আহিছে। আমি তাত সহযোগ কৰিবৰ কাৰণে সদৌ চাওতাল ছাত্ৰ সন্থাই আগৰ পৰাই সজাগতা সভা কৰিছে আৰু ইয়াৰ লগে লগেই যাতে এইবোৰৰ ক্ষেত্ৰত চৰকাৰে যেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে সেই পদক্ষেপখিনি যথেষ্ট আজিলৈকে হোৱা নাই যদিও আমি যুৱ সমাজে আমাৰো দায়িত্ব বহুখিনি আছে আৰু সেই দায়িত্ব পূৰণ কৰিবৰ কাৰণে আজি সদৌ চাওতাল ছাত্ৰ সন্থাই জন্মলগ্নৰ পৰা যেনেকৈ সহায় আৰু সহযোগ কৰিছোঁ নিশ্চয়কৈ অনাগত দিনত এণ্টি ছ'চিয়েল কামৰ পৰা যে চাওতাল সমাজৰ যুৱক যুৱতীসকলে আঁতৰি থাকে আৰু সমাজখন গঠন কৰাৰ ক্ষেত্ৰত যে আগভাগ লয় তাৰ বাবে আমি